সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰৰ প্ৰতিটো প্ৰান্ততে নেৰা নেপেৰা বৰষুণে বিপৰ্যয় নমাই আনিছে জিলাখনৰ বহু ঠাইলৈ। ৰাজ্যৰ বিভিন্ন ঠাইত ইতিমধ্যে বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে ৰেড এলাৰ্ট। বৰচলাৰ ৰোহিণীবিল গাঁৱত ফেনে ফুটুকাৰে উফন্দি উঠিছে বেলখিৰি নৈ। ঠেলা মৰা বেলখিৰি সংযোগী গড়কাপ্তানি পথ ছিঙিলে নৈৰ বাঢ়নি পানী। সমগ্ৰ অঞ্চল এতিয়া বানৰ কবলত। বানপীড়িত ৰাইজৰ কাষত উপস্থিত হৈ ৰাইজৰ দুখ দুৰ্গতিৰ বুজ লয় বৰচলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু। আজি আমাৰ বৰচলা সমষ্টি বিশেষকৈ এই ৰোহিণী বিল বুলিয়েই নহয়, আমাৰ ঝাৰণী অঞ্চলৰ পৰা একেবাৰে বজাচিমললৈকে ব্ৰহ্মপুত্ৰ আৰু বেলচেৰি গাভৰু যি বাঢ়নি পানী যি ধৰণেৰে এতিয়া ফ্লাডত পৰিণত হৈছে আৰু গোটেই অঞ্চল প্লাবিত হৈছে। আৰু মই ইয়াত এতিয়া আহিছোঁ আমাৰ ৰোহিণী বিললৈ, যিটো নেকি আমি ইয়াত দেখিবলৈ পাইছোঁ যে কেনেকৈ বেলচেৰি নদীত যি অভাৰফ্ল' হৈ পেলাই গাঁওফালে পানী সোমাই আহিছে আৰু আমাৰ PW ৰোড এতিয়া পানীয়ে উটুৱাই লৈ গৈছে। ইয়াৰ ফলত 2-3টা ঘৰ ইতিমধ্যে পানীয়ে বেলচেৰি নদী উটুৱাই লৈ গৈছে। সেইকাৰণে আমি অতি শীঘ্ৰে এই যিটো ৰোহিণী বিল, এই বিলত যিসকলে পানী সোঁতটো নেচাৰেলি সোঁতটোক ডাইভাৰ্ট কৰাৰ কাৰণে যিসকলৰ ঘৰ বনাইছে অবৈধ হিচাপে যিসকল আছে, তেওঁলোকক মই ক'ব বিচাৰোঁ যাতে ইমান ৰাইজৰ অসুবিধা দিয়াকৈ এই ঘৰবিলাক যাতে তাত থাকিব নালাগে। আৰু তেওঁলোকক মই প্ৰশাসনকো ইতিমধ্যে জনাইছোঁ যে প্ৰশাসনে যাতে আমাৰ তেনেধৰণৰ যিবিলাক ঘৰ আছে এই ঘৰবিলাক যাতে তেওঁলোকে বিহিত ব্যৱস্থা লয়। কাৰণ 1-2জন মানুহে অবৈধ হিচাপে ঘৰ বনোৱাৰ কাৰণে আজি পানী যিটো নেচাৰেলি য'ত পানী বব লাগিছিলে সেইটাত নবৈ আজি বেলেগ ফালে গতি কৰাৰ কাৰণে এছাম মানুহৰ সাধাৰণ মানুহৰ যথেষ্টখিনি আজি দুৰ্ভোগ ভুগিবলগীয়া হৈছে। বৰ্তমান দেখিব পোৱা গৈছে সমগ্ৰ অঞ্চলৰ বৰ্তমান ৰাইজ এতিয়া বানৰ কবলত। ইয়াৰ বাবে বিভাগীয় পৰা হওক নহবা চৰকাৰৰ পৰা হওক কিবা ব্যৱস্থা লৈছে নেকি বাৰু উদ্ধাৰৰ কাৰণে? ইতিমধ্যে কথা পাতিছোঁ আমি, আমাৰ যি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট আছে তেওঁৰ লগত কথা পাতিছোঁ। তেওঁলোকে বিহিত ব্যৱস্থাও লৈ আছে, য'ত অত্যন্ত চেঞ্চিটিভ আছে, য'ত তেওঁলোকে বিহিত ব্যৱস্থা ল'লে কাম হয় তেনে ঠাইবিলাক যেনে নেশ্যনেল হাইৱে ইত্যাদিত লৈছে। আৰু তেনেকৈ য'ত যি কৰিব লগা আছে আমাৰ বিভাগীয় বিষয়াসকলে বিহিত ব্যৱস্থা লৈ আছে। আৰু আমিও বিষয়টোক চাই আছোঁ যাতে পাব্লিকৰ কোনো ধৰণৰ অসুবিধা যাতে নহয়, তাৰ কাৰণে আমাৰ ফালৰ পৰা ব্যৱস্থা যি কৰিব পাৰিম সেইবিলাক আমি কৰি আছোঁ। পানী ঘৰত সোমাইছে নেকি? কিমান পানী হৈছে চোতালত?